নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক দেখুৱাম ৰেচন কাৰ্ডৰ ডিটেইলছটো কেনেকৈ উলিয়াব পৰা যায়। প্ৰথমতে ধৰি লওক আপোনালোকৰ নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিছে বা ৰেচন কাৰ্ড আপোনালোকৰ আছে, সেই কাৰ্ডৰ নাম্বাৰ বা ডিটেইলছখিনি আপোনালোকে কেনেকৈ চাব পাৰিব এজেণ্টৰ ওচৰলৈ নোযোৱাকৈ বা ৰিটেইলাৰৰ ওচৰলৈ নোযোৱাকৈ। সেইটো কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকে গুগল ক্ৰমত গৈ পেলাই এটা ৱেবছাইট আছে, সেই ৱেবছাইটটো খুলি পেলাই আপোনালোকে কৰিব পাৰে। গতিকে আহক ভিডিঅ'টো আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ কৰিব পৰা যায়। প্ৰথমতে আপোনালোকে গুগল ক্ৰমটো খুলিব। গুগল ক্ৰমত গৈ পেলাই আপোনালোকে এটা ৱেবছাইট টাইপ কৰিব rcms.gov.in। এইটো মই টাইপ কৰিছোঁ। টাইপ কৰাৰ পিছতে আপোনালোকৰ ৱেবছাইটটো ওলাব। ইয়াতে দেখা পাইছে ৰেচন কাৰ্ড বুলি ওপৰত আছে, ৰেচন কাৰ্ড ডিটেইলছ। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত এটা কেপচা ওলাব, সেই কেপচাটো আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই তলতে দেখিছে ভেৰিফাই বুলি এটা বটন আছে, সেইটো ভেৰিফাই বটনটো ক্লিক কৰিব। এতিয়া স্ক্ৰীন ওলাইছে, ইয়াত স্ক্ৰীনখনত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই নগাঁও চিলেক্ট কৰিছোঁ। DFSও আপোনালোকেতো আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ইয়াত FPS বুলি আছে যে, FPS মানে হৈছে আপোনালোকৰ এজেণ্টৰ নাম বা ৰিটেইলাৰজনৰ নাম। আপোনালোক যোনজন ৰিটেইলাৰ আণ্ডাৰত কাৰ্ডখন এপ্লাই কৰিছে সেই ৰিটেইলাৰজনক বিচাৰিব আপোনালোকে। ইয়াত মই এজন ৰিটেইলাৰৰ নাম টাইপ কৰি দিছোঁ। স্কিম নেমত চিলেক্ট অল কৰি দিব। ষ্টেটাছটো আপোনালোকে ভেৰিফাই আৰু য়েট টু বি স্কেন কৰি দিব। এনেকৈ মই যেনেকৈ কৈছোঁ তেনেকৈ ফিল আপ কৰি যাব। কৰি পেলাই ইয়াত যিটো দেখিছে ভিউ ৰিপৰ্ট বুলি আছে ওপৰত, সেইটো ক্লিক কৰি দিব। সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে সেই এজেণ্টজনৰ আণ্ডাৰত কিমান ৰেচন কাৰ্ড আছে গোটেইখিনি ওলাই গৈছে, ডিটেইলছসহ, নামসহ। এতিয়া আপোনালোকে আপোনাৰ কাৰ্ডখন ইয়াত চাব পাৰিব। যদি আহিছে দেখা পাব, নাথাকিলে আপোনালোকে পিছত হয়তো চেক কৰিলেও পোৱা যাব কাৰ্ডখন। এতিয়া এইখিনি আপোনালোকে যদি প্ৰিণ্ট আউট উলিয়াব বিচাৰে এক্সেল ফৰ্মেটত বা PDF ফৰ্মেটত, সেইটোও কৰিব পাৰিব। সেইটো কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ওপৰলৈ যাওক। এই আইকনটো দেখিছে, ইয়াতে আপোনাৰ এক্সেল দেখিছে, এক্সেলত ক্লিক কৰিব। ফাইলটো আপোনালোকৰ ছাকচেছফুলি ডাউনলোড হৈ যাব ডাউনলোড ফল্ডাৰত। এতিয়া আপোনালোকে আপোনালোকৰ যিটো ফাইলটো য'ত ডাউনলোড হৈছে তাত যাব লাগিব। ডাউনলোড ফল্ডাৰত গৈছে আপোনালোকে, এইটো গৈ কম্পিউটাৰ বা ডিস্ক PCত গৈ পেলাই ডাউনলোড ফল্ডাৰটো খুলি ফাইলটো অ'পেন কৰিব লাগিব। অ'পেন কৰিলে আপোনালোকে দেখা পাব ইয়াত গোটেই এজেণ্টজনৰ আণ্ডাৰত যিমানখিনি কাৰ্ড আছিলে গোটেইখিনি শ্ব' কৰিব। এতিয়া আপোনালোক যিকেইখন কাৰ্ডৰ প্ৰয়োজন কাৰ্ডখিনি চিলেক্ট কৰি, এনেকৈ মই চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিব। এতিয়া এইখিনিতো আপোনালোকে জানিবই চাগে কেনেকৈ প্ৰিণ্ট আউটটো উলিয়াই লয়। ইয়াতে মই কৈছোঁ পেজ ছেটআপত মই এইখিনি মিলাই দিছোঁ। মিলাই পেলাই অ'কেটো কৰি প্ৰিণ্ট আউটটো মই উলিয়াই ল'ব পাৰিম। ঠিক এনেকৈ আপোনালোকে আপোনালোকৰ কাৰ্ডৰ ডিটেইলছসমূহ চেক কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধুসকল বুজিলে নহয় কেনেকৈ কি কৰিব লাগে, কেনেকৈ উলিয়াব লাগে ডিটেইলছখিনি। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক কৰিব বা পাৰিলে লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে ধন্যবাদ বন্ধুসকল। আজিলৈ আহোঁ। নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে অপেক্ষা কৰক। মই এনেকৈ আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।